Hello guys, welcome back to my YouTube channel. আজি পুনৰ এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ আৰু আজি ভিডিঅ'টো অলপ ইনফৰ্মেটিভ টাইপৰ হ'ব। মানে এটা পাৰ্টিকুলাৰ এটা বিষয়ক লৈ হ'ব যিটো আপোনালোকে জনা থাকিলে আপোনালোকে হয়তো ইয়াইটো কাম আহিব পাৰে। মানে কেনেকুৱা কথাটো যে মই কেইদিনমান আগত এটা মানে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ চাৰ্টিফিকেট পাইছোঁ, মেডেল পাইছোঁ আৰু লগতে আৰু কিবা কিবি যা দিছে আৰু এইবিলাক পাইছোঁ। কিন্তু কিয় পালোঁ বা আপোনালোকে কেনেকৈ পাব পাৰে এই বস্তুটো বা এইবিলাক কেনেকৈ পাব পাৰে কোনো ৰেকৰ্ড কৰিবলৈ হ'লে ৱৰ্ল্ড ৰেকৰ্ড নাইবা ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ নাইবা এছিয়ান বুক অফ ৰেকৰ্ডছ এইবিলাকত আপোনালোকে নাম কেনেকৈ মানে তাত সন্নিৱিষ্ট কৰিব পাৰিব। চ' তাক লৈ আজিৰ এই ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকৈ কোনো এটা ৱৰ্ল্ড ৰেকৰ্ডৰ তেনেকুৱা কাম কিবা এটা কৰিলে বা নতুন এটা ৰেকৰ্ড কিবা এটা বনালে সেইটো কেনেকৈ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত বা অন্য ৰেকৰ্ড বুকত কেনেকৈ নামটো সন্নিৱিষ্ট কৰিব সেইটো কম দিয়ক অলপ পিছত। কিন্তু তাৰ আগত আপোনালোকক দেখুৱাওঁ যে কেইদিনমান আগত যিটো মই পালোঁ মানে এটা ৰেকৰ্ড কৰাৰ বাবে যি বস্তুবিলাক পালোঁ, প্ৰথমতে সেই বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ আৰু তাৰপিছত ক'ম যে ক'ত কেনেকুৱা কি কৰিলোঁ যাৰ বাবে মোক ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ পৰা চাৰ্টিফিকেট মেডেল এইবিলাক দিলে। আপোনালোকে যদি ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নামটো সন্নিৱিষ্ট কৰিব পাৰে তেনেহ'লে তাৰ কেইদিনমান পিছতে আপোনালোকলৈ এনেকুৱা এটা কুৰিয়াৰ আহি যাব। মই আনবক্সিং কৰিছিলোঁ বাৰু, আনবক্সিঙৰ ভিডিঅ' আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেই মোবাইলটো বিক্ৰী কৰি দিছোঁ আৰু তাৰ পৰা ভিডিঅ'বিলাক লোৱাও হোৱা নাছিল। চ' যাৰ বাবে আপোনালোকক দেখুৱাই আছোঁ যে ইয়াৰ ভিতৰত কি কি থাকে। এটা আনবক্সিং আগতে কৰিছোঁ, চাওক কৰা আছে। ইয়াত লিখা আছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ আৰু পিছপিনে লিখা আছে এইবিলাক আৰু চেলুট টু দ্য টেলেণ্ট। চ' এইবিলাকে আৰু ইয়াৰ ভিতৰত কি কি আছিল এতিয়াতো একোৱেই নাই কাৰণ মই আনবক্সিং আগতে কৰিছোঁ। চ' ইয়াৰ ভিতৰত এনেকুৱা এটা বস্তু পাব। চ' কি কি আছে ইয়াত মই দেখাই দি আছোঁ। চ' ইয়াত আপোনালোকে এনেকুৱা এটা প্ৰথমতে পাই যাব এটা, চাওক ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত ৰেকৰ্ড হোল্ডাৰ এনেকুৱা এটা ষ্টিকাৰ পাই যাব য'ত আপোনালোকে যিকোনো এটা ঠাইত মাৰিব পাৰে। আৰু ইয়াৰ পিছত আপোনালোকে পাই যাব এটা, ৰ'ব এইটো দেখাই দি আছোঁ, কি চেইন কোনো এটা চাবিত লগাব পাৰিব এনেকুৱা ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ ৰেকৰ্ড হোল্ডাৰ। ইয়াতো এইবিলাক লিখা আছে আৰু এটা ইয়াত পাই যাব এনেকুৱা এটা লেটাৰ পাই যাব। আৰু সেই লেটাৰটো কোনে পঠাব, এই লেটাৰটো পঠাইছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ চিঅ'ৰ তৰফৰ পৰা, ফাউণ্ডাৰৰ তৰফৰ পৰা, য'ত লিখা আছে আৰু ডিয়াৰ ৰেকৰ্ড হোল্ডাৰ, উই আৰ ডিলাইটেড টু কনফাৰ্ম দেট ইউ হেভ ছাকচেছফুলি এচিভড এ নিউ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ টাইটেল। চ' এনেকুৱা এটা উইচ লেটাৰো পাই যাব। আৰু তাৰপিছত পাই যাব আৰু এটা বস্তু দেখাই দি আছোঁ, এনেকুৱা এটা মেডেল। চ' মেডেলটো কেনেকুৱা চাওক, দেখাই দি আছোঁ আপোনালোকক ভালকৈ। ইয়াত সুন্দৰকৈ লিখা আছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ ৱৰ্ল্ড ৰেকৰ্ডছ অফ এক্সেলেঞ্চ ৰেকৰ্ড হোল্ডাৰ। আৰু এই ফিটাটো এনেকুৱা লিখা আছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ। চ' এনেকুৱা এটা মেডেল পাই যাব, বুজিছে। মেডেলটো মই পিন্ধি লওঁ আৰু তাৰপিছত আৰু এটা মেইন ইম্পৰ্টেণ্ট বস্তু পাই যাব। সেই ইম্পৰ্টেণ্ট বস্তুটো কি জানেনে? এইটো হৈছে এইটো হয় চাৰ্টিফিকেট। এইটোৱে মেইন আৰু চাৰ্টিফিকেট, য'ত লিখা আছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ ৰেকৰ্ড হোল্ডাৰ আছাদুৰ ৰহমান। এনেকুৱা এটা চাৰ্টিফিকেট পাইছোঁ। চাৰ্টিফিকেটত বাৰু এনেকুৱা ফ্ৰেম নাথাকে, মই এইটো এক্সট্ৰাকৈ নিজে কিনি আনি লগাই দিছোঁ আৰু এনেকুৱা ৱালত লগাই দিছোঁ। আৰু এইটো মোৰ ষ্টাডি ৰুম হয়। আগতে মই 10ৰ পিছত যিহেতু মই কলেজত যোৱাৰ পিছত মানে 11-12ত মই হোষ্টেলত আছিলোঁ, তাৰ আগতলৈকে এইটো মোৰ ষ্টাডি ৰুম আছিল আৰু তাত যিমানবিলাক চাৰ্টিফিকেট পাইছোঁ এইবিলাক লগাই থৈ দিছোঁ ইয়াত। আৰু নতুন এটা চাৰ্টিফিকেট ইয়াত এটা লগাই দিলোঁ। এইটো হৈছে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা এনেকুৱা এটা চাৰ্টিফিকেট। আৰু এনেকুৱা চাৰ্টিফিকেট আৰু আছে, এতিয়া আৰু এইবিলাক নেদেখুৱাওঁ। চ' এইটো হৈছে চাৰ্টিফিকেট এনেকুৱা। চ' কিহৰ কাৰণে পালোঁ মই কৈ দি আছোঁ। চ' চাৰ্টিফিকেটটো কিহৰ কাৰণে পালোঁ সেইটো আগত কৈ লওঁ। এয়া চাওক মেডেলটো মই পিন্ধি ল'লোঁ। ইমান আগত মানে কি কৰিছোঁ, এটা অনলাইনৰ এটা প্লেটফৰ্মত মই কি কৰিছোঁ, তাত দেখা পাইছিলোঁ মানে বহুতবিলাক ক'ৰ্চ আছে। চ' মই এটা সংকল্প লৈছিলোঁ যে মই এদিনতে মানে কিমান এটা কৰিম। মই 25টামান কৰিব ভাবিছিলোঁ প্ৰথমতে, যে 25টা মই চাৰ্টিফিকেট ক'ৰ্চ কৰিম। চ' এদিনত মই কৰিব পাৰিলোঁ আৰু 25টা চাৰ্টিফিকেট ক'ৰ্চ। তাৰপিছত মই সেইটো ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ আছে তালৈ মেইল পঠাইছোঁ যে মই ইমান এটা কৰিছোঁ, তাৰ PDF বিলাকো আছে আৰু। কিন্তু তেওঁলোকে ক'ল যে নহ'ব, সেইটো কোনো ধৰণৰ ৰেকৰ্ড নহ'ব, কাৰণ ইয়াৰ আগতে এজনে চাৰ্টিফিকেট ক'ৰ্চ কৰিছিল 27টা। চ' মই কৰিছোঁ 25টা, সেইটোতো নহ'ল। তাৰ দুদিন পিছত মই ভাবিলোঁ যে নহয়, মই আজি 25টা
এতিয়া মই 30টা নহয় 40টা নহয় 50টা কৰিম এদিনত। চ' বহি গ'লোঁ একদম অনলাইনৰ পৰা, সেই প্লেটফৰ্মৰ পৰা বিভিন্ন ধৰণৰ কোৰ্চ আনিলোঁ, কোৰ্চবিলাক চালোঁ আৰু সম্পূৰ্ণ চোৱাৰ পিছতে তাত চাৰ্টিফিকেটবিলাক পালোঁ। বিভিন্ন ধৰণৰ কোৰ্চ আছে, মেডিকেল ইঞ্জিনিয়াৰিং ৰিলেটেড, ফেচবুক ৰিলেটেড, ইউটিউব ষ্টুডিঅ' এইবিলাক মানে বিভিন্ন ধৰণৰ, ফটোগ্ৰাফী, লেংগুৱেজ ৰিলেটেড এইবিলাক কোৰ্চ আছে। চ' সেইবিলাক কৰাৰ পিছত তাত চাৰ্টিফিকেটবিলাক পালোঁ আৰু সেই চাৰ্টিফিকেটবিলাক পোৱাৰ পিছত মই 50টা কৰিছিলোঁ। সেইটো কৰাত মোৰ 6ৰ পৰা 7 ঘণ্টামান লাগিছে আৰু, কিন্তু তাততো সময় নাথাকে। সেই চাৰ্টিফিকেটত লিখা থাকিব আপোনাৰ ডেটটো, মানে আপুনি কোনদিনা পালে। চ' যাৰ বাবে আৰু এইটো 1 ডে বুলি মই চেণ্ড কৰি দিলোঁ যে 1 ডেত মই কিমান পাইছোঁ, 50টা চাৰ্টিফিকেট কোৰ্চ পাইছোঁ। তাৰ PDFটো মই হোৱাটছআপ কৰি দিছোঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত। আৰু তাৰ 2-3 দিনমান পিছতে মেইল আহিছে যে মই ৰেকৰ্ডছৰ কাৰণে চিলেক্ট হৈছোঁ আৰু। চ' তাৰপিছত কি থাকে, সিহঁতৰ এটা নমিনেশ্যন ফিজ থাকে, য'ত মানে ডকুমেণ্টেশ্যন, প্ৰচেছিং ফিজ এইবিলাকৰ বাবে থাকে। সেইটো সকলোতে থাকে বাৰু, আপোনালোকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত দেখিব পাৰিব, কোনো ফিজ নালাগে। কিন্তু যেতিয়া ডকুমেণ্টেশ্যন মানে চিলেকশ্যন হোৱাৰ পিছত কিন্তু প্ৰত্যেক ৱৰ্ল্ড ৰেকৰ্ডতে কিবা এটা ফিজ থাকে আৰু, নমিনেশ্যন ফিজ। আৰু সেই ফিজটো পে' কৰাৰ পিছত কি হৈছে, তাৰ পৰা লেটাৰ আহিছে যে আপোনালোকে মোক এনেকুৱা মেছেজ দিছিল যে আপুনি 45 দিনৰ ভিতৰত, মানে 45 ডেজৰ ভিতৰত আপুনি আপোনাৰ চাৰ্টিফিকেট, মেডেল এইবিলাক পাই যাব। চ' সেনেকুৱাই মোৰ হ'ল, আৰু 45 দিনৰ ভিতৰত মোৰ ঘৰত আহি পাল মোৰ মেডেল আৰু লগতে ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো চাৰ্টিফিকেট বুলি কয়। চ' সেনেকুৱা চাৰ্টিফিকেটবিলাক আহি পাল। চ' আপোনালোকে যদি কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব, মানে আপোনালোকক কৰিব লাগিব এনেকুৱা এটা কাম, যিয়ে হয়তো অইনে কৰিছে, সেই অইনৰ কৰাটো আৰু অলপ মডিফাই কৰি আৰু অলপ বেছিকৈ কৰিব লাগিব, নাইবা নতুন এটা ৰেকৰ্ড ছেট কৰিব লাগিব। আৰু সেনেকুৱা এটা ৰেকৰ্ড ছেট কৰাৰ পিছত আপোনালোকে কি কৰিব, যদি আপোনালোকে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত আপোনাৰ নামটো সন্নিৱিষ্ট কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে গুগলত সেইটো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত তাত লিখা আছে এপ্লাই ৰেকৰ্ড। চ' তাত এপ্লাই কৰি দিব পাৰে, সুন্দৰকৈ কৰিব পাৰে, তেতিয়া আপুনি বুজিয়েই যাব যদি গুগলত আপোনালোকে চাৰ্চ কৰে। চ' এনেকুৱা আপোনালোকে ৰেকৰ্ডবিলাক চেণ্ড কৰিব পাৰিব। আৰু যদি চিলেক্ট হয়, আপোনাৰ মেইলটো আহি যাব, তাত ইমেইলত মেছেজ আহি যাব যে আপুনি চিলেক্ট হৈছে, যদি তেনেকুৱা কিবা এটা কাম কৰে। চ' এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ' আৰু, য'ত দেখালোঁ আৰু আপোনালোকে কেনেকৈ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰে, আৰু মই কিহৰ কাৰণে পালোঁ স্পেচিয়েলি। চ' সেইটো দেখুৱালোঁ। চ' এইখিনি আছিল ব্লগ। ত' বাই বাই।